মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা আৰু ফাইনেল পৰীক্ষাৰ বাবে সকলোৱে নিশ্চয় ভালদৰে পঢ়া-শুনা চলাই আছা। আমি 2022ৰ ফাইনেল এক্সামিনেশ্যনত আহিব পৰা সম্ভাৱ্য কুৱেশ্যনসমূহ চাই আছিলোঁ। আজি মই লৈ আহিছোঁ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা নামৰ পাঠটোৰ পৰা হ'ব পৰা কুৱেশ্যনসমূহ। কুৱেশ্যন নম্বৰ 1, প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? এয়া আমি সকলোৱে জানোৱেই। 1935 চনত মুক্তি লাভ কৰা জয়মতী। জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিল? সেয়াও আমি সকলোৱে জানো, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। কোনখন নাটকৰ আলমত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল? এয়া সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নামৰ নাটকখনৰ আলমত এই জয়মতী নামৰ কথাছবিখন নিৰ্মাণ কৰা হৈছিল। জয়মতী কথাছবিখনে কেতিয়া মুক্তি লাভ কৰিছিল? 1935 চনৰ 10 মাৰ্চ তাৰিখে কলকাতাৰ ৰাওনাগ প্ৰেক্ষাগৃহত জয়মতী কথাছবিখনে প্ৰথম মুক্তি লাভ কৰিছিল। জয়মতীৰ চিত্ৰগ্ৰহণ ক'ত কৰা হৈছিল বা ক'ত হৈছিল? এয়াও আমি সকলোৱে জানোৱেই যে তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামৰ এটা ষ্টুডিঅ' স্থাপন কৰি লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু সেই চিত্ৰবন ষ্টুডিঅ'তে জয়মতী কথাছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইন্দ্ৰমালতী কোনে আৰু কেতিয়া নিৰ্মাণ কৰিছিল? 1939 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিজৰ কাহিনীৰে ইন্দ্ৰমালতী নামৰ কথাছবিখন নিৰ্মাণ কৰিছিল। নিমিলা অংক কোনে পৰিচালনা কৰিছিল? সেয়া হৈছে লক্ষ্যধৰ চৌধুৰীয়ে নিমিলা অংক কথাছবিখন পৰিচালনা কৰিছিল। এৰাবাটৰ সুৰ কোনে পৰিচালনা কৰিছিল? এয়া আমি সকলোৱে জানো, ডক্টৰ ভূপেন হাজৰিকাই এৰাবাটৰ সুৰ কথাছবিখন পৰিচালনা কৰিছিল। কোনখন কথাছবিত প্ৰথম অসমৰ বাহিৰৰ গায়কে গীত গাইছিল? সেয়াও হৈছে এৰাবাটৰ সুৰতে গাইছিলে লতা মংগেশকাৰ আৰু হেমন্ত মুখাৰ্জীয়ে প্ৰথম এৰাবাটৰ সুৰ কথাছবিখনত গীত গাইছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া হাস্যৰসৰ চিনেমাখনৰ নাম কি? উত্তৰ, ইটো সিটো বহুতো, আৰু এইখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। প্ৰচলিত সাধুকথা এটিৰ ভেটিত আনোৱাৰ হুছেইনে নিৰ্মাণ কৰা চিনেমাখনৰ নাম কি? উত্তৰ, তেজীমলা। কুৱেশ্যন নম্বৰ 12, খাচী লোককথাৰ ভেটিত ভূপেন হাজৰিকাদেৱে নিৰ্মাণ কৰা কথাছবিখনৰ নাম কি? উত্তৰ, প্ৰতিধ্বনি। ডাক্তৰ বেজবৰুৱাক কোনে পৰিচালনা কৰিছিল? উত্তৰ, ব্ৰজেন বৰুৱাই পৰিচালনা কৰিছিল। আৰু সেইখন আছিল আমাৰ প্ৰথম অসমীয়া আৱেগ মিশ্ৰিত থ্ৰিলাৰ ছবি। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া বাস্তৱবাদী চিনেমাখনৰ নাম কি? সেইখন আছিল অপৰাজেয় আৰু চতুৰংগ পৰিচালিত আছিল। নেক্সট কুৱেশ্যন, গংগা চিলনীৰ পাখি কোনে পৰিচালনা কৰিছিল? উত্তৰ, পদুম বৰুৱাই পৰিচালনা কৰিছিল। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে পৰিচালনা কৰা চলচ্চিত্ৰ কেইখনৰ নাম লিখা? উত্তৰ, একেবাৰে তেখেতে প্ৰথম পৰিচালনা কৰা চলচ্চিত্ৰখনৰ নাম হৈছে সন্ধ্যাৰাগ। তাৰপিছত তেখেতে একাদিক্ৰমে অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু হিন্দী কালসন্ধ্যা ছবি পৰিচালনা কৰিছিল। প্ৰথম অসমীয়া হাই ডেফিনিশ্যন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা চিনেমাখনৰ নাম কি আৰু এইখন কোনে পৰিচালনা কৰিছিল? উত্তৰ, জাংফাই জোনাক চিনেমাখনৰ নাম, আৰু এইখন পৰিচালনা কৰিছিল সঞ্জীৱ সভাপণ্ডিতে। কুৱেশ্যন নম্বৰ 18, ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অৱ মেৰিট পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ, পিয়লি ফুকন, আৰু এইখন 1955 চনত ফণী শৰ্মাদেৱে পৰিচালনা কৰিছিল। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন কথাছবিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল? উত্তৰ, অগ্নিস্নান। কুৱেশ্যন নম্বৰ 20, জাহ্নু বৰুৱাই কোনখন ছবিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল? কুৱেশ্যন নম্বৰ 21,
চামেলি মেমচাপ কথাছবিত কোনে সংগীত পৰিচালনা কৰিছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল। কুৱেশ্যন নম্বৰ 22, জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল? উত্তৰটো হৈছে জাৰ্মানীত। নেক্সট কুৱেশ্যন, জয়মতী, চিৰাজ, সতী বেউলা এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা? উত্তৰ জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ, চিৰাজ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু সতী বেউলা ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল। কুৱেশ্যন নম্বৰ 24, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? এয়া আমি সকলোৱে জানোৱেই, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 25, এইকেইটা আমাৰ লং কুৱেশ্যন। তোমালোকৰ 4টা লং কুৱেশ্যন লৈ আহিছোঁ, এই 4টা চালেই হ'ব বুলি ভাবিছোঁ। 1 নম্বৰটো হ'ব, মানে লং কুৱেশ্যনৰ 1 নম্বৰ, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান আলোচনা কৰা। তাৰপিছৰ কুৱেশ্যনটো হৈছে অসমীয়া চলচ্চিত্ৰলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। কুৱেশ্যন নম্বৰ 26, অসমীয়া চিনেমালৈ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ অৱদান আলোচনা কৰা। কুৱেশ্যন নম্বৰ 27, অসমীয়া চলচ্চিত্ৰই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পৰ্কে আলোচনা কৰা। এইকেইটাই মই তোমালোকলৈ লৈ আহিছোঁ আজি। আৰু তোমালোকে আৰু কেইটামান আছিলে মই দিবলৈ অকণমান পাহৰিলোৱেই, যে প্ৰথম অসমীয়াৰ মানে প্ৰথম ডিমাচা ছবিখন নাম কি, বা প্ৰথম কাৰ্বি ছবিখনৰ নাম কি, প্ৰথম মিচিং ছবিখনৰ নাম কি আৰু কোনে পৰিচালনা কৰিছিল, এইকেইটাও চাব লাগিব। প্ৰথম অসমীয়া মানে অসমত নিৰ্মাণ কৰা বড়ো ছবিখনৰ নাম হৈছে আলৰায়ন, পৰিচালক জাওদাং বডোচা। একেদৰে প্ৰথম ডিমাচা ছবিখনৰ নাম হৈছে দ্য আনটোল্ড ষ্টৰী অফ ব্লু হিলছ, পৰিচালক প্ৰফুল্ল শইকীয়া। একেদৰে প্ৰফুল্ল শইকীয়াই প্ৰথম কাৰ্বি ছবিখন নিৰ্মাণ কৰিছিল আৰু সেইখন হৈছে জিৰ' ছং। প্ৰথম মিচিং ছবিখন নাৰায়ণ শীল আৰু দিলীপ দলে পৰিচালনা কৰিছিল, পানৈ জংকী। প্ৰথম ৰাভা ভাষাৰ ছবিখন হৈছে অৰং, পৰিচালক সুৰজ কুমাৰ দুৱৰা। গতিকে এইকেইটাও তোমালোকে মনত ৰাখি থবা। আৰু এইখিনি তোমালোকৰ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা নামৰ পাঠটোৰ পৰা আহিব পৰা সম্ভাৱ্য কুৱেশ্যন বুলি মই ভাবিছোঁ। তথাপিও তোমালোকে সকলোৱে পাঠটো খুব মনোযোগেৰে পঢ়িবা আৰু তাৰ প্ৰতিটো প্ৰায়বিলাক চেণ্টেন্সতে এটা এটা কুৱেশ্যন আচলতে ওলাই যায়, সেইখিনিও তোমালোকে মনত ৰাখি থবা আৰু পৰীক্ষা ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু যদি ভিডিঅ'টো তোমালোকৰ সহায়ক হৈছে বুলি ভাবিছা, তেনেহ'লে লগৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।